হাগিবলে না যাবা বন্ধু, হাগিবলে না যাবা বন্ধু, হাগিবলে গ'লে মোটা ওলে যায়, হাগিবলে না যাবা বন্ধু। আৰু এটি কথা জানি লোৱা দৰকাৰ, হাগিলে কিয়নো পাদা ওলাই যায়নো। হাই গাইজ, ফাইনেলি মই ফিচাৰী পাৰ আহি পাই গ'লোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিমানো ফিচাৰী আছে। ব'লকচোন পিছে ভিডিঅ'টি আৰম্ভ কৰোঁ। দেখিছেনে আপোনালোকে, এইবোৰ বহুতো ফিচাৰী আছে ইয়াতে আৰু ভালো লাগে। ভাটিবেলাপত আহিলে ইয়াতে বহুতো বগলী পৰি থাকে আৰু ইয়াতে বহুতো মাছৰোকা চৰাইও থাকে। দেখি এই ফিলিংছটোৱে চাবলগীয়া আৰু ইমান মজা ধুনীয়া লাগে। আৰু দেখিছেনে এইবোৰ ভেটফুল হয়, পানীত কেনেকৈ ইমান ধুনীয়া কৰি গজি আছে চাওকচোন আপোনালোকে। বাৰু কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এই ঠাইডোখৰ কথা অলপমান ক'বলৈ গৈ আছোঁ আপোনালোকক। আগতে এই ঠাইডোখৰ নাম আছিল পিটনি বিল, বিলহে আছিল এখন আগতে। আজিকালিহে মানুহবোৰে সকলো নিজৰ নিজৰ ফিচাৰী বনাই লৈছে। আগতে কিন্তু মাছৰ কোনো অভাৱ নাছিল আৰু এই জেগাডোখৰতে বহুতো মানুহে মাছ মাৰি মাৰি খাইছিল আৰু মাছো বহুত পাইছিল। আজিকালি কিন্তু দেখিবলৈ পোৱা নোযোৱা হ'ল বাৰু এইবোৰ। আৰু আমি সৰু থাকোঁতে মেটেকাৰে ভূৰ বনাই লওঁ আৰু ভূৰেৰে বৰ্তমান এই বিলৰ মাজলৈ যাওঁ আৰু মেটেকা টানিলেই এটা মেটেকাতে বহুতো মাছ লাগি আহে আৰু ইমান ভাল লাগিছিল। আগতে মাছৰো অভাৱ নাছিল। গাইজ, ভিডিঅ'টি যিমানখিনি পাৰোঁ দেখুৱালোঁ বাৰু আৰু নেক্সট ভিডিঅ'ত লগ পাম বাৰু। এতিয়া হ'ব দিয়া, বাই বাই।